নমস্কাৰ আজি হৈছে 22 আগষ্ট আৰু 22 আগষ্ট পুৱাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আপুনি যদি সুলভ মূল্যৰ চাউল পায়, আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনাৰ বাবে এটা ভাল খবৰ। আপোনাৰ পৰা চাউল কাটিব নোৱাৰিব সুলভ মূল্যৰ দোকানীয়ে। লগতে চলিত মাহত ৰেচন ল'ব নোৱাৰিলে পৰৱৰ্তী মাহত ল'ব পাৰিব আপুনি। যদিহে আপোনাৰ চাউল কাটে নাইবা সুলভ মূল্যৰ দোকানীয়ে আপোনাক ঠগিব বিচাৰে, আপুনি এতিয়াৰ পৰা অভিযোগ দিব পাৰিব। ভালদৰে মনত ৰাখক এই নাম্বাৰ দুটা। এই নাম্বাৰ দুটাতে আপুনি সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব। 1800345361 আৰু 1967। আৰু এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। মালিগাঁৱৰ নিৰ্মীয়মান উৰণ সেতুত হৈছে অঘটন। মুকলি পূৰ্বেই ঘটিল এক অঘটন। নিৰ্মাণ কাৰ্য চলি থাকোঁতেই বিদ্যুৎস্পৃষ্ট হৈ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় আৰু আহত দুই শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু তৃতীয়তে আছে সকলোৰে বাবে এটা দুখবৰ। এছিয়াৰ ভিতৰতে বৰ্ষীয়ান হাতী বিজুলী প্ৰসাদৰ মৃত্যু। ব্ৰিটিছৰ দিনৰ ইতিহাসৰ সাক্ষী বিজুলী প্ৰসাদ আৰু আমাৰ মাজত নাই। সোমবাৰে পুৱতি নিশা মৃত্যুক সাৱটি লয় এছিয়াৰ ভিতৰতে বৰ্ষীয়ান হাতী বিজুলী প্ৰসাদে। বিহালী চাহ বাগিচাত আছিল বিজুলী প্ৰসাদ। উত্তৰাখণ্ডৰ উত্তৰাকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ 7 গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়, আনহাতে 27 গৰাকী তীৰ্থযাত্ৰী আহত হৈ চিকিৎসালয়ত ভৰ্তি হয়। খবৰ অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাই পৰে দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰী বাছখন। ডিব্ৰুগড়ত লুইতৰ বুকুত নিখোজ এজন লোক। বিজয় নাথ নামৰ এজন লোকে আত্মহত্যাৰ চেষ্টা কৰে লুইতৰ বুকুত জাপ দি। আমি খবৰ পোৱাৰ সময়লৈকে লোকজন সন্ধানহীন। তেজপুৰত চৰকাৰী চিকিৎসকৰ আত্মহনন। তেজপুৰৰ কছাৰী গাঁৱত মাকৰ সৈতে ভাড়াতীয়া হিচাপে আছিল চিকিৎসকজন। মিছামাৰী উপস্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল চিকিৎসকজন। নতুনকৈ গঠন কৰা হ'ল কংগ্ৰেছৰ ৱৰ্কিং কমিটি, য'ত নেকি স্থান লাভ কৰিছে অসমৰ গৌৰৱ গগৈয়ে। আৰু তাৰ পাছতে গুৱাহাটীত উপস্থিত হ'ল গৌৰৱ গগৈ। গৌৰৱ গগৈক গুৱাহাটীত উষ্ম আদৰণি জনালে দলীয় নেতৃত্বই। সাজু মা মনসা পূজাত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা। ইতিহাস প্ৰসিদ্ধ মনসা মন্দিৰসমূহত ধুমধামেৰে পালন কৰা হয় মনসা পূজা।